হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সেইদিনাখন মই আপোনালোকক মেলাখন কণ্টিনিউ কৰিব নহ'লে, মই আজি আপোনালোকক মেলাখন সম্পূৰ্ণভাৱে দেখুৱাবৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ মোৰ লগত মেলাখন চাই এনজয় কৰিব। আৰু মেলাৰ ভিতৰত তামাম হুলস্থুল, কাৰো মাত কোনেও শুনা নাপায়। সেইকাৰণে মই ইয়াৰ মাতটো অকণমান এডিট কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে মই আপোনালোকক মাজে মাজে কিবা কিবি কথা কৈ যাবলৈ পাৰোঁ। আমি মেলাখন তামাম এনজয় কৰিছোঁ আৰু ইয়াত বহুতবিলাক ৰাইডছ আছে। এই ৰাইডছবিলাক ল'বলৈ আমাৰ বহুত ভয় লাগে, কিয়কি মই সৰুৰ পৰাই এই চকৰিৰ নিচিনা বস্তুবিলাকত উঠিবলৈ মোৰ তামাম ভয় লাগে। আৰু ছেইম প্ৰব্লেম আদিয়া আৰু এখেতৰো আছে, আৰু আমাৰ লগৰকেইটাৰো সেই একেই গতি। সেইকাৰণে আমি মেলাখন চাই, মানুহ খানা পিনা চাই আমি এনজয় কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকেও মোৰ লগত এনজয় কৰি আছে। হেল্ল' ভিউৱাৰ্ছ, এতিয়া ৰাতি 11টা বাজিবলৈ হ'ল, কিন্তু আকাশখনলৈ চাওকচোন। আকাশখন চালে গম পাব যে ৰাতি 11টা লগাই নাই। এনেকুৱা লাগিছে আবেলি 5টা-6টা হৈছে। ভিউৱাৰ্ছ, মেলা বুলি ক'লে সাধাৰণতে ফূৰ্তি, তামচা, খোৱা বোৱা সেইবিলাকে হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ খোৱা দেখি পেলাই খাবলৈ মন গৈছে, কিন্তু অকণ ভয়ো লাগে, কাৰণ ইয়াত বিফ আৰু পৰ্কটো মিলোৱা থাকেতো, সেইকাৰণে অকণমান ৰিস্ক ল'বলৈ চিন্তা কৰিবলগীয়া হয়। কিন্তু ডনাৰ বুলি এটা বস্তু আছে, সেইটো ল'লেও 7 ইউৰো লয়। আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিলে আপুনি 1 ইউৰো মানে প্লাছ মাইনাছ কৰি 100 টকা বুলিয়ে ধৰকচোন, মানে 700 টকা পৰিলে। আৰু লগতে জেলেপি নিচিনা এটা বস্তু দেখিলোঁ, কাৰণ মেলা বুলি ক'লে সাধাৰণতে জেলেপি খাবলৈ মন যায়। এতিয়া ল'লোঁ সেইটো 2 ইউৰো, তাৰমানে 200 টকা। এখনত 200 টকা পৰিলে। আৰু বেলেগ কিবা ল'বলৈ দেখোন দামটো বহুত বেছিয়ে লাগিলে। আৰু আমি ইণ্ডিয়ান মেণ্টেলিটি মানুহ, আৰু ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিয়ে দিওঁ, আৰু যেতিয়া এনেকুৱা লাগিলে হ'ব আৰু ইমানে কাফি। বাকী ইয়াৰ মানুহে বেছিকৈ ব্ৰেড জাতীয় বস্তু, পিছত নন ভেজ আৰু চালাড জাতীয় বস্তু, বিয়েৰ, ৱাইন সেইবিলাকত বেছি ফূৰ্তি পায়, সেইবিলাক খাই বেছি ভাল পায়। ভিউৱাৰ্ছ, এতিয়া ফাংচন আৰম্ভ হ'বলৈ হৈছে, আৰু সকলো এক্সাইটেড হৈ পৰিছে, আৰু তেওঁলোকৰ এক্সাইটমেণ্টৰ লগত অকণমান আমিও যোগদান কৰিলোঁ। এই ফূৰ্তি তামচাৰ মাজতে বাপেক জীয়েকে ক'ৰবাৰ পৰা কিবা এটা গেম আনিছে, আৰু সেই গেমটোৰ টিকেটবিলাক মিলোৱাত লাগি গৈছে। ভিউৱাৰ্ছ, এয়াই আছিলে আমাৰ জাৰ্মানী মেলা। আশা কৰোঁ আপোনালোকে এইকণ সময় মেলাখন মোৰ লগত এনজয় কৰিলে। আৰু এতিয়া বহুত পলম হৈ আহিছে, আৰু আমি সকলোবিলাক ঘৰা-ঘৰি হোৱাই ভাল। গুড নাইট, আৰু জাৰ্মান বা ডইচত কয় গুডেন নাক।